दतमा इउएन ब्रह्म फरायसालिमायाव साइबार सिकिउरिटी एन्ड इमार्जिं टेक्न'लजि आयदानि सायाव सांग्रांथियारि मेल खुंफुंदों। निलेट क'क्राझार एक्सटेनसन सेन्टार निलेट गुवाहाटीनि बानजायनायाव दिनै क'क्राझार जिल्लानि सिङाव थानाय दतमा इउएन ब्रह्म फरायसालिमायाव गासैबो सानसेनि हाबाफारिजों साइबार सिकिउरिटी एन्ड इमार्जिं टेक्न'लजि आयदानि सायाव सांग्रांथियारि मेल खुंफुंनाय जायो। आथिखालनि मुगायाव गासैबो सुबुंफोरानो इन्टारनेटखौ बाहायो। नाथाय इन्टारनेट बाहायनाय समाव माखासे बाथ्राखौ मिथियैनि जाहोनाव माब्लाबा समाव गोबां जेंनाजों मोगा-मोगि जानो गोनां जायो। बेफोरनिफ्राय माबोरै बारग'नो बेफोरनि फोरोंथायखौ बे सांग्रांथि मेलाव फरायसाफोरनो मिथिहोनायनि थांखि बे हाबाफारिखौ खुंफुंनाय जादों होननानै नुजाथिफैनाय आलासिफोरा फोरमायदों। नमस्कार, আজি আমাৰ কলেজত সাইবাৰ সিকিউৰিটি এণ্ড ইমাৰ্জিং টেকন'লজিৰ ওপৰত নিলিট কোকৰাঝাৰৰ সহযোগত IQAC বডোসা ব্ৰহ্ম কলেজৰ কোলাবৰেশ্যনত আমি এখন ৱৰ্কশ্বপ পাতিছোঁ, এদিনীয়া কাৰ্যসূচী। যেহেতু আমাৰ বৰ্তমান জগতখনে হৈছে সাইবাৰ ৱৰ্ল্ড, গতিকে বৰ্তমানৰ যুগৰ ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কে সজাগতা দিয়াটো অতিকৈ প্ৰয়োজন। সেইকাৰণে আমি এই প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ আৰু নিলিট কোকৰাঝাৰৰ সহযোগত আমি ইয়াত কম্পিউটাৰ কোৰ্ছো আৰম্ভ কৰিম বুলি অনাগত দিনত ভাবিছোঁ। মই এতিয়া ডক্টৰ ছাৰক বিপুল ছাৰক মই তেখেতক জনাইছোঁ, তেখেতে ইয়াত অলপ বিশেষকৈ ক'ব। আৰু প্ৰগ্ৰামটো মানে সাইবাৰ সিকিউৰিটি এণ্ড ইমাৰ্জিং টেকন'লজি, যেনেকুৱা আমি চবেই ইণ্টাৰনেট ইউজ কৰোঁ, কিন্তু আমি ইণ্টাৰনেট ইউজ কৰাৰ সময়ত আমি আমাৰ বহুত ডিফাৰেণ্ট একাউণ্ট ক্ৰিয়েট কৰোঁ আৰু একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত আমি আমাৰ ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰোঁ। তো ইনফৰমেশ্যন শ্বেয়াৰ কৰাৰ যাওঁতে আমি আমাৰ ডেটা মানে ইনফৰমেশ্যনবিলাক বেলেগৰ লগত কম্প্ৰমাইজ হয়, সেইকাৰণে যাতে আমাৰ ডেটাবিলাক আমাৰ লছ নহয়, ছিকিউৰ থাকে, তাৰ কাৰণে আমাৰ চাইবাৰ ছিকিউৰিটি লাগে। আৰু ইমাৰ্জিং টেকন'লজি যেনেকুৱা মেনি টেকন'লজি আৰ দিয়াৰ লাইক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইণ্টাৰনেট অফ থিংছ, ব্লকচেইন, ক্লাউড কম্পিউটিং, এইবিলাক আমাৰ ডে টু ডে লাইফত কেনেকৈ হেল্প কৰে সেই বিষয়ে যদি আমি চবেই জানো তেতিয়াহ'লে এইটো নিশ্চয় আমাক চবকে বেনিফিটেড কৰিব। সেইকাৰণে তাৰে উদ্দেশ্য লৈ আমাৰ আণ্ডাৰ NECB 2.0 প্ৰজেক্টৰ অধীনত আমি বডোসা ইউএন ব্ৰহ্ম কলেজত আমাৰ নাইলিট কোকৰাঝাৰৰ 5জনীয়া টীম আহি আমি এদিনীয়া প্ৰগ্ৰেম এটা কৰিব ওলাইছোঁ আজি। তো আমি ইয়াত আহি নথৈ আনন্দিত হৈছোঁ যে তেওঁলোকৰ এৰেঞ্জমেণ্ট, তেওঁলোকৰ এনকাৰেজিং পাৰ্টিচিপেণ্ট, আমি বহুত আনন্দিত হৈছোঁ যাতে প্ৰগ্ৰেমটো ছাকচেছ হয় আৰু হ'ব বুলি আমি আশা ৰাখিছোঁ। কিয় কি IQAC চেল যিটো কলেজৰ, তেওঁলোকে বহুত কোঅপাৰেটিভ হয়, তেওঁলোকে যথেষ্ট আমাক সহায় কৰিছে। তো থেংক ইউ। ৰিচোৰ্চ পাৰ্চন হিচাপে কোন কোন আহিছিলে? তো আমাৰ ৰিচোৰ্চ পাৰ্চন হিচাপে আছে মই ডক্টৰ বিপুল ৰয়, সাইণ্টিষ্ট চি, চেণ্টাৰ ইনচাৰ্জ অফ নাইলিট কোকৰাঝাৰ EC, আৰু মোৰ লগত আছে বন্তি দাস, সাইণ্টিষ্ট চি, এণ্ড নীলমণি দাস, IT হাৰ্ডৱেৰ ফেকাল্টি, দেন মিছ জয়ৰাণী মুছাহাৰী, তেওঁ আমাৰ প্ৰজেক্ট ইণ্টাৰ্ণ হয়, আৰু আমাৰ এজন ছাপৰ্টিং ষ্টাফ সন্তোষ নাৰ্জাৰী, অফিচ এটেণ্ডেঞ্চ, তেওঁ আহিছে আমাক ছাপৰ্ট কৰিবৰ কাৰণে। তো নেক্সট আমাৰ প্ৰগ্ৰেম অলৰেডি শিডিউল হৈছে 17 নৱেম্বৰ আজমল জুনিয়ৰ ছেকেণ্ডাৰী স্কুল, এই হাছৰাবাৰী, দেট ইজ 17। তো তেনেকৈ আমাৰ ছিৰিজ অফ প্ৰগ্ৰেম আছে। আৰু এটা প্ৰগ্ৰেম আমাৰ অলৰেডি বহুত ৰিকুৱেষ্ট ৰিচিভ কৰিছোঁ, তেনেকুৱা ৰিকুৱেষ্ট আমি কোকৰাঝাৰ কমাৰ্চ কলেজ, তেওঁলোকে আমাক বহুতবাৰ অনুৰোধ জনাই আছে যে প্ৰগ্ৰেম এটা কৰি দিয়ক, কিন্তু আমাৰ বিজি চিডিউলৰ কাৰণে আমি ডেট ফিক্স কৰিব পৰা নাই। আৰু ইন দ্য মিন টাইম আৰুণাই কলেজত তেওঁলোকে এবাৰ ডেট ফিক্স কৰিলে, কিন্তু 17 তাৰিখৰ পৰা কৰিছিলে, কিন্তু এক্সাম চিডিউল হৈ যোৱাৰ কাৰণে তেওঁলোকে অলপমান পষ্টপন কৰিব বিচাৰিছে ডেটটো, আৰু কৈছে যে লাষ্ট উইক অফ নৱেম্বৰ নহ'লে ফাৰ্ষ্ট উইক অফ ডিচেম্বৰত তেওঁলোকে তাত 6দিনীয়া প্ৰগ্ৰেম কম্পিউটাৰৰ বেছিক অফ কম্পিউটাৰ এণ্ড অট'মেশ্যন প্ৰগ্ৰেমটো তাত কণ্ডাক্ট কৰাব আশা ৰাখিছে। তেওঁলোকে আমাক অনুৰোধ জনাইছোঁ, আমিও এগ্ৰী আছোঁ, আমিও আশা ৰাখিছোঁ প্ৰগ্ৰেমটো আমি কৰি তেওঁলোকৰ ষ্টাফ লগতে ষ্টুডেণ্টখিনি সহায় কৰিব বিচাৰিছোঁ আমাৰ আণ্ডাৰ NECB 2.0 প্ৰজেক্টৰ আণ্ডাৰত, দেট ইজ স্পনচৰ্ড বাই দ্য মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া।